এয়া আমাৰ মইনা স্কুলৰ ৰাইজ মেলা নামৰ অনুষ্ঠান এটা হৈছে, তালৈ যাবলৈ ওলাইছে। শুন্তি ওলালে, দুইটা যাবলৈ ওলালে। নমস্কাৰ, মই নয়নমণিয়ে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি এটা বেলেগ কিবা এটা দেখুৱাবলৈ গৈ আছোঁ, চাব আপোনালোকে। আজি আচলতে আমি বৰা ধানৰ চুঙা খাব খুজিছোঁ। চুঙা খাবলৈ যাওঁতে আমি দিনৰ পৰা কি কৰিবলগীয়া হ'ল সেইখিনিকে আপোনালোকক দেখুৱাব খুজিছোঁ। দিনৰ পৰা অলপ ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনিকে আপোনালোকক দেখুৱাম। এতিয়া গধূলি কোনে পুৰিলে, কেনেকৈ খালোঁ, কিহৰ সৈতে খালোঁ, সেইখিনিক দেখুৱাম, চাব। ওচৰৰে নবৌ এগৰাকীক মাতিছোঁ, নবৌকে লাগি দিবলৈ কৈছোঁ। ল'ৰাটোৰ সৈতে মোৰ যিহেতু অসুবিধা হ'ব, সেইবাবে নবৌৱে এতিয়া চুঙাত চাউল ভৰাইছে, তাৰপিছত সেইফালে পুৰিব। আগবেলাতে আচলতে বৰা চাউলকেইটা মই জাৰি কৰি থৈছিলোঁ। আগতে মই জাৰিব নাজানিছিলোঁ। ছোৱালীতে বিয়া হৈ যেতিয়া আহিলোঁ ইয়ালৈ, তেতিয়া মানে তাৰ পাছৰ পৰাহে জাৰিবলৈ শিকিছোঁ। এনেকৈ জৰা চলা সেই কামখিনি নাজানিছিলোঁৱে। ইয়াত মা আৰু নবৌ আছিল। নবৌ জাৰিব ক'ব নাজানিছিল প্ৰথমতে, দুজনীয়ে পিছতে শিকিছোঁ। মায়ে জাৰিবলৈ লৈ আগতে জাৰি দিছিলে, পিঠাগুড়ি খুন্দিলেও চালি দিছিলে, এনেকৈ চাউলো জাৰি চালি দিছিলে। মাকে দেখি দেখি আমি শিকিছিলোঁ, পিছলৈ পৰা হ'লোঁ বাৰু। চাউল বহুত নহয়, চাউল 5 কেজি লৈছিলোঁ চুঙা খাবৰ কাৰণে। কাৰণ বিশেষ মানুহ মতা নাই, আমি ঘৰতে আৰু ওচৰৰে 2-এগৰাকী মানুহ তেনেকৈ চুঙা খাবলৈ লৈছোঁ। চাউলকেইটা জাৰি হৈ গ'ল, তাৰপিছত সেই জেগাকণ সাৰি কৰি চাফা কৰি থৈ আহিলোঁ। ইফালে সেয়া ডাঙৰি কেইটামান আছেই, সেয়া ধানৰ বস্তা আছে। এতিয়া বৰা চাউলত এয়া পানী দি থৈ দিছোঁ, কোমলি থাকিব। দিনটো কোমলাম, গধূলিহে টুকিম। পানীটো খুৱাওক, তেতিয়াহে চাউলটো চুঙা খাবৰ কাৰণে ভাল হ'ব। এয়া এনেকৈ নবৌৱে চাউল চুঙাত ভৰাইছে। চুঙা 15টামানেই হ'ব নি নবৌ? 15টামানেই হ'ব। সেয়া ভৰাই আছে নবৌৱে, বাহিৰতে ভৰাই লৈছে। চুঙা টুঙাবোৰ বাহিৰতে যিহেতু ধুইছিলে, সেইকাৰণে ইয়াতে ভৰাই কৰি লৈছে। অলপ পানী ভৰাই দিছে চুঙাত চাউল ভৰাই। 3ভাগমান চাউল ভৰাইছে হয়নে? 3ভাগমান চাউল ভৰাইছে চুঙাটোত, তাতে পানী দি দিছে অলপ। চাউলটো সিজিব লাগিবতো, এয়া কৰি আছে। আমাৰ এয়া মইনাই খাইছে ৰুটি, এয়া শুন্তিয়ে খাবলৈ থৈছে চানা, পপকৰ্ণ, চাহ। আমি গোহালি ঘৰত কি কৰিছোঁ চাওক। মইনাই গৰু পোৱালিটোক খুৱাইছে গাখীৰ। দেখিনা দুধদানিতে খুৱাইছে। পোৱালিটো আচলতে ঠেংকেইটা বেয়া, থিয় হ'ব নোৱাৰে, সেইবাবে এনেকৈ আমি গাখীৰ খুৱাই দিবলগীয়া হয়। গৰুজনী গাখীৰ খীৰাব লাগে, তাৰপিছত এনেকৈ পোৱালিটোক খুৱাই দিব লাগে। কিমান দুখ লগা দেখিছেনে? পোৱালিবলৈ বেয়া লাগে। পোৱালিটো পিয়াহত আছে, মাকজনী যিহেতুকে মেলি দিয়া হৈছিলে, দিনটো নাছিলে। এতিয়া গাখীৰকণ খীৰাই তাক খুৱাই দিছোঁ। ভগৱানৰ কি যে লীলা। এটা বটল খোৱালোঁ আৰু এটা বটল এনেকৈ খুৱাই দিছোঁ। এয়া আমাৰ চুঙা পুৰি আছে, দেখিছেনে? গড় এডাল দি লৈছে তাতে। চুঙা নবৌ কিজান দিছে নেকি, 7-8টামান দি দিছে চুঙা। এনেকৈ লৰাই আছে, নবৌ বহি লৈছে। আগতে এইবোৰ মায়ে কৰি থাকে। ঠাণ্ডা দিন ভালেই হৈছে জুইৰ ওচৰত বহি থাকিবলৈ। নহয় নে? পুৰিবলৈ শিকি ল'বা দেই, এনেকৈ চাই থাকিব লাগিব। পিছত তেতিয়া আকৌ আমি ঘৰতে পুৰিব পাৰিম ধুনীয়াকৈ। কেনেকৈ পুৰে, কি কৰে। এফালে পুৰিলে আকৌ লুটিয়াই দি থাকিবলগীয়া হৈছে ন?
আমি জুই সেকিছোঁ, চুঙা পুৰিছোঁ। এনেকৈ আমি সকলোৱে হাঁহি ধেমালিৰে চুঙা পুৰিলোঁ। তাৰপিছত অলপ সময় জুই সেকিলোঁ। আমাৰ মইনাই দীপান্বিতাক জোকাইছে শুনক। কাম বন নকৰা কাৰণে মাথাতে আহি এই শেষ হোৱা সময়ত আহিছে। জুই সেকি থাকোঁতে মোৰ পিছৰজনী ভণ্টিৰ লগত ভিডিঅ' কলত এনেকৈ কথাও পাতিলোঁ। এতিয়া আমাৰ চুঙা পুৰি ৰেডি হৈ গ'ল। এইফালে গামলা এটাতে ভৰাই এনেকৈ থৈ দিছে। এইফালে জুই দপদপকৈ জ্বলিছে। আমি সেকি আছোঁ। এইকেইটা আমাৰ ল'ৰা এনেকৈ বহি আছে। এয়া মইনা অকণমানটো এতিয়া সোমাই আছে। যোনটো এটা পানী খুৱাবলৈ চাইছে, কান্দিছে ঐ। এয়া আমাৰ ককাইদেউ এনেকৈ চুঙাবোৰ চুচি দিছে। কি কৰিছে? এইবোৰ চাচি দিছে। চফা হৈছে যাতে ভিতৰত আমি উলিয়াব পাৰোঁ। ভিতৰলৈ চাই এইবোৰ নাযায়। এনেকৈ সেয়া দেখিছেনে? এয়া চুচি দিছে। এজনী আমাৰ নবৌ এনেকৈ বহি আছে। এজনী দীপালি নবৌ এইফালৰ পৰা উলিয়াই আছে। এইফালে গুড়, আমাৰ এইফালে আচলতে চুঙা চাউল খালে এনেকৈ দৈ গুড় গাখীৰ এনেকৈ খোৱা হয়। সকলো এনেকৈ সজালোঁ। আমি এতিয়া এনেকৈয়ে আমি সকলোৱে মিলি চুঙা খোৱা পৰ্বটো শেষ কৰিলোঁ। যদি চাই ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ। ইমানতে মই নয়নমণিয়ে লৈছোঁ আপোনালোকৰ পৰা বিদায়। এতিয়ালৈ আহোঁ। বাই বাই।